AI আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তা AI বিশ্ব মানৱ জাতিৰ বাবে আশীৰ্বাদ নে অভিশাপ AI কি কিয় কেনেকৈ জানো আহক বৰ্তমান যুগ বিজ্ঞান প্ৰযুক্তিৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাই গ্ৰাস কৰা অত্যাধুনিক যুগ এই যুগত মানৱ জীৱনৰ বাবে যিদৰে এক সুযোগ বা আশীৰ্বাদ ৰূপে গ্ৰহণ কৰিব পাৰি ঠিক সেইদৰে ই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান বা মানৱ জাতিৰ বাবে এক অভিশাপ স্বৰূপ কৃত্ৰিম বুদ্ধিমত্তা হ'ল এক সফটৱেৰ প্ৰগ্ৰেম য'ত সকলো স্বাভাৱিক বুদ্ধিমত্তাৰ দ্বাৰা সংগঠিত সকলো কাৰ্যকলাপক একত্ৰিত কৰি তৈয়াৰ কৰা এক সফটৱেৰ প্ৰগ্ৰেমিং বা সকলো স্বাভাৱিক বুদ্ধিমত্তাক সংৰক্ষণ সংযোজন পৰিকল্পনা আৰু ব্যৱস্থাপনা কাৰ্যকৰী কৰাৰ কাৰ্যসূচী বা প্ৰগ্ৰেমিং ইয়াক অসীম বুদ্ধিমত্তা বুলিও ক'ব পাৰি ইণ্টাৰনেটৰ যোগেদি সকলো মানুহৰ চিন্তাধাৰা বিচাৰ বিবেচনা কাৰ্যকলাপ মনোভাৱ আগ্ৰহ অভিৰুচি ইচ্ছা আকাংক্ষা ইত্যাদি সকলো মানসিক প্ৰৱণতা বা মানৱ বুদ্ধিমত্তা বা স্বাভাৱিক বুদ্ধিমত্তাক অধিগ্ৰহণ কৰি প্ৰস্তুত কৰা এক গ্ৰাফিক প্ৰকল্প যাৰ দ্বাৰা বৰ্তমানলৈকে এই বিশ্বত সংগঠিত প্ৰতিটো মানৱ আচৰণ আৰু কাৰ্যকলাপক সংৰক্ষণ কৰি ৰখাই নহয় যিকোনো মুহূৰ্ততে প্ৰতিক্ৰিয়া দিবলৈ সক্ষম কৰি ৰখা এক সক্ৰিয় কিন্তু যান্ত্ৰিক প্ৰক্ৰিয়া এয়াৰ একমাত্ৰ দুৰ্বলতা হ'ল ই এক যান্ত্ৰিক প্ৰণালী কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল ই এক প্ৰক্ৰিয়া ইয়াৰ অৰ্থ হ'ল ই নিজে একো সৃষ্টি কৰিব নোৱাৰে যদিও বিশ্বৰ 700 কোটি জনতাৰ যিকোনো এজনে নতুনৰ সৃষ্টি কৰিলে আৰু সেই নতুন সৃষ্টি ইণ্টাৰনেটৰ সংস্পৰ্শলৈ আহিলে ই তাৎক্ষণিকভাৱে নিজৰ অংশ হিচাপে লৈ সংৰক্ষণ কৰি ল'ব পৰা ক্ষমতা আছে আৰু এবাৰ গ্ৰহণ কৰাৰ লগে লগে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ ক্ষমতাও সমান্তৰালভাৱে আছে গতিকে বিশ্বৰ 700 কোটি মানুহৰ মাজৰ পৰা কোনোবা এজনে এক নতুনত্বৰ সৃষ্টি কৰিলে সেইটো তেতিয়ালৈকেহে তেওঁ নিজৰ হৈ থাকিব যেতিয়ালৈকে তেওঁ নিজৰ সৃষ্টিৰাজি ইণ্টাৰনেটৰ সংস্পৰ্শলৈ নানে কিন্তু আজিৰ যুগত সেয়া সম্ভৱপৰ হয় জানো ই প্ৰায় অসম্ভৱৰ দৰে কাম আপোনাৰ ঘৰত যদি ইণ্টাৰনেট সংলগ্ন মোবাইল ফোন আছে তেন্তে আপুনি কি কৰিছে কি ভাবিছে কি খাইছে কি চাইছে ক'ত আছে কেনেকৈ আছে কি ভাল পায় কি বেয়া পায় আপোনাৰ জীৱনৰ চখ কি আপোনাৰ চিন্তাধাৰা কেনেকুৱা আপোনাৰ মনোভাৱ কি আপোনাৰ আশা আকাংক্ষা কি ইত্যাদি সকলো প্ৰশ্নৰ উত্তৰ এয়াৰ ওচৰত মজুত আছে বোধ কৰোঁ আপোনাৰ ওচৰতো নিজৰ সকলো এই প্ৰশ্ন বা এই তথ্যসমূহ নাই যদিও ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়িক গোষ্ঠী বা কৰ্পৰেট গোষ্ঠীয়ে নিজৰ ইচ্ছা অনুসৰি তেওঁলোকৰ কামত মানৱ শ্ৰম হ্ৰাস কৰি অৰ্থাৎ মানুহৰ সংখ্যা কমাই অধিক মুনাফা লুটিবলৈ বা লুটাৰ আশাত এআই সঁজুলি তৈয়াৰ কৰিছিলে বা এই সংকল্প সম্প্ৰসাৰণ ঘটাইছিলে কিন্তু সম্প্ৰসাৰণ আৰু প্ৰয়োগ কৰিবলৈ প্ৰয়াস কৰাৰ পিছ মুহূৰ্ততে অৰ্থাৎ যিসকলে এআইৰ সৃষ্টি কৰিছিলে বা সৃষ্টি কৰাৰ ক্ষেত্ৰত আগৰণুৱা হৈ আছিলে বা এই ছফ্টৱেৰ প্ৰগ্ৰেমিং কৰাসকলে কিন্তু পৰৱৰ্তী সময়ত কৈছে এই ছফ্টৱেৰ প্ৰস্তুত কৰাটো মানৱ ভৱিষ্যত জাতিৰ বাবে এক মাৰাত্মক ভাবুকি বা এৰাব নোৱাৰা প্ৰত্যাহ্বান হিচাপে তেওঁলোকেও স্বীকাৰ কৰি লৈছে কিন্তু এতিয়া ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা তেওঁলোকৰ হাততো নাই এতিয়া ইয়াৰ পৰা পৰিত্ৰাণৰ এটাই উপায় আছে হয় আপুনি ইয়াক গ্ৰহণ কৰক নহয় ই আপোনাক গ্ৰাস কৰিব হয় আপুনি এআইৰ লগত কোপ কৰিব লাগিব তাৰ লগত আপুনি সমাযোজন কৰি নিজৰ জীৱন আগুৱাই নিব লাগিব অন্যথা এআইয়ে আপোনাক গ্ৰাস কৰিব আৰু হয়তো বৰ বেছি দিন নাই আপোনাৰ ঘৰত কিবা বস্তু শেষ হৈ গৈছে যদি আপুনি মুখেৰে ব্যক্ত কৰিছে ধৰি লওক চাউল শেষ হৈছে বুলি অথবা
খালী হোৱা পেকেটবোৰ যদি ঘৰুৱা ডাষ্টবিনত পেলাইছে, খুব বেছি 1 ঘণ্টাৰ ভিতৰত আপোনাৰ ঘৰত শেষ হোৱা বস্তু আপোনাৰ ঘৰ পাব বা ডেলিভাৰী বয়ে আপোনাৰ ঘৰ পहुঁচাই দিব, মানে আনি দিব। আপুনি কোনো অৰ্ডাৰ দিয়াৰ প্ৰয়োজন নাই বস্তুবিধ দিয়াৰ লগে লগে পে'মেণ্ট কৰাৰ বা তাৰ বিনিময় প্ৰদান কৰাৰ প্ৰয়োজনো। আজি নাই কালিলৈ দিব, আপুনি দিবই লাগিব, নহ'লে আপুনি ক'ত যাব, ক'ত লুকাই খাইব। যিকোনো মুহূৰ্ততে আপোনাৰ গতিবিধি পৰ্যবেক্ষণ কৰি থকা হৈছে। আপুনি ক'ত গৈছে, কি কৰিছে, সকলো ৰেকৰ্ড আজি AI হাতত আছে। সেইবাবে আপোনাৰ সকলো ঘটনা পৰিঘটনা পৰ্যবেক্ষণ কৰি থকা হৈছে। এই সকলো ঘটনাৰ আঁৰৰ সাঁথৰ কি জানে? এক, আপোনাৰ হাতত থকা মোবাইল ফোন, আৰু দ্বিতীয় AI স্কেনাৰ। হয়তো আপোনাৰ ডাষ্টবিনতো এনেকুৱা ধৰণৰ স্কেনাৰ ষ্ট্ৰিপ লগাই থোৱা আছে, আপুনি গম নাপায়। আপুনি তাত পেকেট পেলাই দিয়াৰ লগে লগে সি স্কেন কৰি পেলাই নিৰ্দিষ্ট ব্যৱসায় গোষ্ঠীক সেই তথ্যটো সম্প্ৰসাৰণ বা প্ৰেৰণ কৰিব। এতিয়া আমাৰ সন্মুখত কোটিটকীয়া প্ৰশ্ন, যদি জীৱন AI বা জীৱন যদি এনেকুৱা জটিল পৰিস্থিতিৰ মুখামুখি হ'বলৈ গৈ আছে, তেন্তে আমি কি কৰা উচিত? উত্তৰ 1, আপুনি AI লগত সমাযোজন কৰিবলৈ নিজক প্ৰস্তুত কৰক। উত্তৰ 2, AI কৰিব নোৱাৰা কাম কৰক, যেনে নতুন নৰম দক্ষতা অৰ্থাৎ ছফ্ট স্কিল ডেভেলপ কৰক, বা কঠিন দক্ষতাৰ বিকাশ কৰক অৰ্থাৎ ইনোভেটিভ ছফ্ট স্কিল এণ্ড হাৰ্ড স্কিল ডেভেলপমেণ্ট। যেনে ছফ্ট স্কিলৰ ভিতৰত আৱেগিক বুদ্ধিমত্তা, যোগাযোগ দক্ষতা, অবিৰত নৱীকৰণ আৰু উন্নয়ন, সংহতি, সংঘাত নিৰাময়, আৱেগিক বুজাপৰা, আৱেগিক নিয়ন্ত্ৰণ, সমালোচনাত্মক চিন্তাধাৰা, দলীয় কৰ্ম, বৃত্তিগত নৱীকৰণ, সমস্যা সমাধান কৌশল আয়ত্তকৰণ ইত্যাদি। আৰু ঠিক সেইদৰে কঠিন দক্ষতা বা হাৰ্ড স্কিলৰ ভিতৰত অভিনৱ তথ্য ব্যৱস্থাপনা, অভিনৱ পৰিসংখ্যা বিশ্লেষণ, অভিনৱ তথ্য উদ্ঘাটন, অভিনৱ গ্ৰাফিক ডিজাইন, অভিনৱ প্ৰগ্ৰেমিং প্ৰকল্প ইত্যাদি। এই সকলোখিনি আয়ত্ত কৰি আপুনি যদি নিজকে এই পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত খাপ খাব যদি পাৰিছে, তেতিয়া এই যুগত আপোনাৰ ডাৰউইনে কোৱাৰ দৰে আপুনি যোগ্য ভোগ্য বসুন্ধৰা অৰ্থাৎ ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট। অন্যথা আমাৰ জীৱন কোনফালে গতি কৰিব কোনোৱে ক'ব নোৱাৰে। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি আমাৰ ছফ্ট স্কিল আৰু হাৰ্ড স্কিল কেনেকৈ ডেভেলপ কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হ'ব। বহুত বেছি দীঘল নকৰোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।